গুড মৰ্ণিং। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। মানে শাহুমাই মোক ক'ৰবাত ফুৰাব নিব দেই। ক'ত নিব, কি কৰে কি নকৰে দেখাই থাকিম। তো ব'লক আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তাৰ আগতে মই আমাৰ ঘৰৰ দৰজাখন জপাই লওঁ, মানে গেটখন। ঘৰত আহিলৈ ওলাই আহি গ'লোঁ। আৰু এয়া দেখিছেনে, শাহুমাক দেখিছে নাই কিমান স্পীডত মাৰিব। চ' এয়া হৈছে আমাৰ ঘৰৰ সন্মুখ ভাগ। এয়া মা আৰু মই এতিয়া গৈ আছোঁ। ৰাতিপুৱা আহি পেলাই খুবেই বেছি ভাল লাগে। এইফালে আমি আহি পায়ো গ'লোঁ, ৰাস্তাটো নেদেখুৱালোঁ বাৰু। আৰু এয়া আমি য'ত আহিছোঁ গন্তব্যস্থান আহি পাই গ'লোঁ। এইপিনে প্ৰসাদ খাই আছে। মানে আহিছোঁ আমি মাৰ ওচৰলৈ, মানে কালি মাৰ ওচৰলৈ, তেখেতক নমো দিবলৈ। মানে যোৱাইটো পূজা ভাগ গুচি গ'ল, মানে পূজা ভাগ যোৱাইটো হৈ গ'ল। আৰু এতিয়া আমি ঘৰটো পোৱা আহিছোঁ আৰু প্ৰসাদটো খাই পাই এইপিনে ঘৰৰ মানুহে পূৰা দৌৰা দৌৰি কৰি আছে। কিন্তু বৰষুণো দিছে জানেনে। চ' এতিয়া আমি প্ৰসাদ খাম। প্ৰসাদ আহি গ'ল। অকল প্ৰসাদ নহয় দেই, খিচিৰিও দিছে দেই। খিচিৰি মেইন, মানে মন্দিৰৰ প্ৰসাদ নখাই খুবেই বেছি ভাল লাগে। কম আৰু যাম।